এবাৰ যিটো আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে আমাৰ ভেৰগাঁৱত তাৰমানে আমাৰ যিটো নতুনকে নৱপ্ৰজন্মৰ মানে সকলোৰে খুব জনপ্ৰিয় নেতা পবিত্ৰ বড়ো সকলোৱে তাৰমানে তেওঁক ছাপোৰ্ট কৰিছে সেই হিচাপে তেওঁ এজন ভাল সমাজকৰ্মী হিচাপে তাৰমানে আমি ভেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ BPF তৃণমূল কৰ্মীৰ পৰা চবেই তাৰমানে তেওঁক আমি মানে প্ৰত্যাহ্বান হেৰি কৰিছোঁ আৰু দলৰ মুৰব্বী কি ক'ব এতিয়া দলৰ মুৰব্বী মানে হাগ্ৰামা মহিলাৰী ছাৰে তাৰমানে ইতিমধ্যে আমি গম পোৱা মতে আৰু গ্ৰীণ ছিগনেল দিছে তেওঁ টিকেটটো পাব সেইকাৰণে তাৰমানে আমি আৰু ভালকৈ মানে আশাবাদী আৰু যিহেতুকে দলৰ মুৰব্বীয়ে ছাপৰ্ট দিছে সেইকাৰণে আমি আমাৰ পাব্লিকৰ মাজত আমাৰ মানে এটা উৎফুল্লিত হেৰি হৈছে আৰু মই নাম্বাৰ 1 গড়িয়াজাৰৰ বাসিন্দা। মোৰ নাম মতলেব আলী, ছাৰৰ নাম কি আছিল পবিত্ৰ বড়ো। তো পবিত্ৰ বড়ো ছাৰে এইবাৰ ইলেকশ্যনত উঠিছে এবং হাগ্ৰামা ছাৰে তেওঁক উঠাইছে, তেওঁ ছিগনেল দিছে। তো তেওঁ ছিগনেল দিয়া হিচাপে তাৰমানে তেওঁক আমি ৰাইজৰ ফালৰ পৰা আমি তেওঁক সহায় সহযোগ কৰিম, সহায় সহযোগ কৰি তেওঁক আমি আগবঢ়াই লৈ যাম। তেওঁক আমি তাৰমানে উঠাবৰ কাৰণে চেষ্টা কৰিম। আমাৰ লগতে আমাৰ যিগিলা আমি দলীয় বদ্ধ আছোঁ, তো আমাৰ ফালৰ পৰা তেওঁ তাৰমানে BPFৰ ফালৰ পৰা তেওঁ বিশ্বতে জিতাটো নিশ্চয় তেওঁ মানে একদম মানে 100% তেওঁ জিতিব, ফাইনেল তেওঁ জিতিবই আৰু যিহেতু ৰাস্তা বদলি আমাৰ ইফালে বেয়া আছে। আমাৰ ইফালে একদম হেৰি নম্বৰ 1ত কচুবিলৰ পৰা আমাৰ ইফালে ভূটানৰ যিটো ৰোড আছে নম্বৰ 1ত এই ৰোডটোত আমাৰ কাম কৰিব লাগিব। আমাৰ কাৰণে এই গাঁওটো ৰাস্তাৰ বিষয়ত আমি বহুত পিছ পৰি আছে। আমাৰ এইফালে বহুত ৰাস্তা ঘাটৰ অসুবিধা আছে। বৰ্তমান পানীৰ যিখিনি অসুবিধা আছিল সেইখিনি অলপ সুবিধা হৈছে, যদিও হৈছে কিন্তু পুৰাপুৰিভাৱে হোৱা নাই। আৰু সেইখিনি যেনেকুৱা পানীৰ যিখিনি সুবিধা আছে সেইখিনি চলি যাব, কিন্তু নম্বৰ 1ত আমাৰ ইয়াতে যিটো ৰাস্তাৰ যিটো অসুবিধা আছে, এই ৰাস্তাটো তাৰমানে ছাৰে যদি মানে উঠে, ছাৰে যদি মানে মালিকে আমি সহায় কৰি যদি উঠাই দিওঁ, তেওঁ যদি নিশ্চিত জিতে, তেওঁ যদি এতিয়া ইলেকশ্যনত পাছ কৰে, তেতিয়াহ'লে কিন্তু আমাৰ এই গড়িয়াঝাৰ সমাজ যিটো বাসী আছে বা আমি যিটো ৰাইজ আছো, আমাৰ ফালৰ পৰা কিন্তু ছাৰত এটা মানে আবেদন আছে, আমাক যাতে অলপ চকু দি চাই আৰু বা আমাৰ এই অঞ্চলটো যাতে অলপ তেওঁ মানে নজৰ কৰে, তেওঁ চাই আৰু এইখিনি কৈয়ে মোৰ বক্তব্যটো মই সামৰণি মাৰিছো। কিবা হৈছে ক্ষমা কৰি। आदसा जों दिनै भेरगाव समष्टि 44 नं जिथु बिधानसभा LACनि जिथु जोंहा बिजाथि मानगोनां पबित्र बर' सारखौ जों मोजां मोनदों। मानो होनब्ला बिथाङा सासे ससियेल वार्कार बायदि आरो बिथांमोननि साननाय हनाया जाबायदि माने गोथौ, जाहाथे बेफोरबायदि सासे जोङो जोंनि भेरगाव समष्टि बायदियाव जों मोननो हायोबा जोंहा मोनसे गोजोननाय थागोन। आरो इयुनाव जोंनि माने जिथु डेभेलपनि खामानि मावनायफ्राव जोंहा हयथ' गासै रायजो राजाखौ लानानै जोंहा मावफुंनायाव जोंहा गोबांखिनि मदद मोनगोन। बेनिखायनो दिनै जोङो भेरगाव समष्टि 44 नं भेरगाव समष्टिनि जिथु माने MLA बिथां पबित्र बर' सारखौनो जोङो गोसो गोरबोजों जों बरायना लादों। आरो लोगोसे जोंनि गासै बे भेरगाव ओनसोलनि गासै रायजो राजायाबो दा जोंखौ बहुतखिनि सापर्ट होदों। बेनिखायनो आं दिनै खावलायहरदों नैबे निउसनि माध्यमजोंनो जोंनि जिथु चिफ हाग्रामा सारखौबो आं खावलायहरदों, जाहाथे जोंनि बे भेरगाव समष्टियाव पबित्र बर' सारखौनो टिकेटखौ मोनो आरो मोननाया रोखाखा, बेखौ जों दाबि हरदों। गतिके आरो आं मा बुंबावनो, बेखिनिखौ बुंनानै दिनैनि आंनि बे सुंद' बिबुंथिखौ बुंनानै आं मेसेजखौ आं बिसिनियावनो फोजोबनाय जाबाय। आं मेक्सिमाम 110 माने आसा खालामदों, 110 माने आसा खालामदों। मानो थाखाय जोंहा जिथु पबित्र सारनि जिथु सान्थौ गोथौ, बेयो जोबोर मोजां। गासै जोंनि समष्टिनि मानसियानो सारखौनो मददथि होगासिनो दं। बेखिनिखौ आं दिनै मेसेज होदों आरो माखासे बिजाथिफोरा आर'जलाइ गथायदों। दिनै बिथांमोना दिनै BPFनि जानानैनो माखासे बिथांमोनाबो आसायाव दङ। थारैनो एक्सुवेलि मा होनना बुङो, जोङो आगोलाव जिथु मोनबोनाय जोंनि राजखान्थियारि आगोलनि जिथु MLA थांदोंमोन, हयथ' जथेस्थ'खिनि जोंनो जिखिनि खामानि मावनांगौ बेखिनिखौ बिथांमोना मावना होनो हायासै, रायजो राजाया गोजोननाय मोनाखै। बेनिखायनो दिनै इयुथ जिथु जोंहा गोदान जेनेरेसना गोदान माने बिजाथि बिसायदों। बेनिखायनो दिनै जोङो गोदान बिजाथि हिसाबै जों पबित्र बर' सारखौ मोननायलाय दिनै जोंहा गोबां माने गोजोननाय मोनदों। 45 নং ভেৰগাঁও সমষ্টি আমাৰ অনাগত দিনত যি আমাৰ ইলেকশ্যনৰ কাৰণে আমি সকলো ৰাইজ প্ৰস্তুত, চৰকাৰো প্ৰস্তুত, সেই সম্পৰ্কে আমাৰ ভেৰগাঁও সমষ্টিত আমি বিশেষকৈ আমাৰ এই অঞ্চলৰ বিশেষকৈ ৰজাগড়, নালাপাৰা, দেওচুঙা, সাতপুখুৰী, ৰজাগড় ৰেভিনিউ ভিলেজ আমাৰ 10খন আছে। 10খন ভিলেজৰ বাহিৰেও
আমি বামুণজুলি কালিখোলাৰ পৰা আদি কৰি আমি সকলো প্ৰায় মানুহৰ লগত আমি যোগাযোগ আৰু আলোচনা কৰিছোঁ। আমাৰ ভেৰগাঁও সমষ্টিত বিশেষকৈ আমাৰ BPF দলৰ আমি নৱনিৰ্বাচিত প্ৰাৰ্থী হিচাপে আমাৰ ভেৰগাঁও নিবাসী সন্মানীয় আমাৰ পবিত্ৰ বড়ো মহাশয়ক আমি অনাগত দিনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমি BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰক আমি অনুৰোধ জনাইছোঁ ৰজাগড়ৰ তৰফৰ পৰা। তেখেতৰ যি কাৰ্যকাল আৰু তেখেতৰ বিগত দিনত যিবোৰ সামাজিক কাম আছিল, সেই সামাজিক কামৰ ওপৰত আমি তেখেতক নিৰ্ভৰ কৰি তেওঁ শিক্ষাৰ পৰা আদি কৰি সকলো দিশত বিভিন্ন দিশত আমি দেখা পাইছোঁ আৰু শুনিও পাইছোঁ তেখেত সামাজিকভাৱে বহুত যথেষ্ট আগবঢ়া ব্যক্তি। গতিকে আমি এজন সামাজিক ব্যক্তিক বিচাৰোঁ। সমাজখন যেতিয়া উন্নতিৰ কথা চিন্তা চৰ্চা কৰে, নতুন প্ৰজন্মৰ কথা যিজনে চিন্তা কৰে তেওঁৰ বিষয়ে আমি বিশেষভাৱে চিন্তা কৰোঁ। গতিকে আমি ভেৰগাঁৱত আমি অনাগত দিনত ভেৰগাঁৱৰ নৱনিৰ্বাচিত প্ৰাৰ্থী হিচাপে BPF দলৰ পৰা আমি মাননীয় পবিত্ৰ বড়ো মহাশয়ক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমি ৰজাগড়ৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু আমি BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰক আমি এই কথাটোৱে সজোৰে প্ৰাৰ্থনা তথা আমি অনুৰোধ জনাইছোঁ। মনিকা ৰাভা, গাঁও বাকৰিতল। আমি যিহেতু BPF পাৰ্টিতে আছোঁ, আমাক এতিয়া মানে বেলেগৰ চাহ নালাগে। যিহেতু আমি ওচৰৰে আমাক মানে পবিত্ৰ বড়ো ছাৰকে লাগে। আমাক মানে যোনে নেকি আমাক ৰাস্তা পদূলি দলং দিব পৰা মানে এজন মানে ওচৰৰে আমাক কেণ্ডিডেট লাগে আৰু বেলেগ মানে নালাগে। আৰু অলপ লগ কৰা সুবিধা হ'ব আমাৰ মহিলাবিলাকেও। যিহেতু আমি এতিয়া BPF-ত ঘূৰিয়ে থাকোঁ। আমাৰ আজি অনাক বছৰে যে BPF-ত ঘূৰি আছোঁ আমি, মানে আমাৰ গাঁওখনত একোৱে নাই এতিয়া ক'লৈকে বৰ্তমান। না দলং আছে, না স্কুল আছে, একোৱে নাই। মুঠতে পবিত্ৰ বড়ো ছাৰক যদি ওচৰতে আমাৰ মানে সুবিধা হ'ব আৰু যাই কেনে যিকোনো কথা মানে আমি আলোচনা কৰিব পাৰিম, সেইটো আৰু আমাৰ। নমস্কাৰ, মোৰ নাম ভাস্কৰ, মই বামুণজুলি এটা বাসিন্দা 19 ফাংঘৰ। আজি BTC আমি হাগ্ৰামা আমাৰ ইয়াতে নেক্সট টাইম আহিল, তাৰ কাৰণে আমি হাগ্ৰামাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু জ্ঞাপন কৰিছোঁ জয় শ্ৰীৰাম। আজি আমাৰ বামুণজুলি আৰু নেক্সট টাইম BTC ডেভেলপ হোৱাৰ কাৰণে আৰু ডেভেলপ হোৱাৰ কাৰণে আমাক অনলি BPF চৰকাৰ লাগে, তাৰ বাহিৰে আমাক কোনো চৰকাৰ দৰকাৰ নাই। সিহঁতে যোনবিলাক চৰকাৰ আছিল সিহঁতে লিডাৰ হিচাপত কাম কৰিছিল। মই লিডাৰ হিচাপত তেওঁ নিজৰ ব্যক্তিগত জাতি গোটৰ এই হিচাপত কাম কৰিছিল। লেকিন আজি যোনটো চৰকাৰ আমাৰ এতিয়া আহিছে আৰু বৰ্তমান চলি আছে, আমাক ইয়াতে বৰ্তমান সিহঁতকে লাগে আৰু আমাক বেলেগ চৰকাৰ নালাগে। অনলি ফৰ BTC-ত BPF লাগে। BPF জিন্দাবাদ, BPF সেইটো কৈ মোৰ বক্তব্যটো মই কওক। মই আজি ভেৰগাঁও সমষ্টিৰ আমাৰ ছাৰক ৱেলকাম কৰিছোঁ আমাৰ বামুণজুলিত অহাৰ কাৰণে। তেওঁক মই আমাৰ পৰা আমাৰ ছাৰক মই কি কৰিম, পবিত্ৰ ছাৰক ৱেলকাম জনাইছোঁ বামুণজুলিত অহাৰ কাৰণে। 1 নম্বৰ বামুণজুলি টি গাৰ্ড ৰ'ব। আজি আমি 39 নং ভেৰগাঁও সমষ্টি আমি আজিৰ পৰা আমি পবিত্ৰ ছাৰক আমি প্ৰতিনিধি হিচাপত আমাক ইয়াত লাগে। আমাৰ লোকেল অস্থায়ী আমাৰ জাগা ওচৰৰে আমি বহুত আগতে বহুত আমি বেলেগত দিলোঁ। গতিকে এতিয়া আমি নিজৰ জাগাত নিজৰ অনুষ্ঠানবিলাক তেওঁ মানে কাম কৰি যাব বুলি আমি আশাবাদী। আৰু তেওঁক মানে আমি আজিৰ পৰাই এই নিৰ্বাচন কাৰ্যসূচী আমি ষ্টাৰ্ট কৰিম বুলি আজি ওলাই আহিছোঁ আমি দলে বলে। আৰু আমি পবিত্ৰ ছাৰক আমাক টিকেটৰ দিবৰ কাৰণে আমি আহ্বান কৰিছোঁ হাগ্ৰামা ডাঙৰীয়াক। আমি যিহেতু আমি ভেৰগাঁও বাসিন্দা, আমি ওচৰৰে তেওঁৰ লগত আমি বহুত সৰুৰ পৰা তেওঁলোকে উঠা বহা। আমাৰ পবিত্ৰ গুৰুদেৱ বহুত মানে মানুহক সমাজকৰ্মী হিচাপে তেওঁ বহুতো অন্তৰত ভাল পায়। তেওঁলোকক মানে বহুতে ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী। আৰু মই এইখিনি কৈ নমস্কাৰ আৰু জোহাৰ কৰোঁ। মানে এই বছৰ আমাৰ যেহেতু বেৰগাঁও মানে আমাৰ বিধানসভা ইলেকশন হ'ব, এবার তার মানে আমার নতুন ক্যান্ডিডেট লাগে, পুরান ক্যান্ডিডেট আমার দরকার নাই। কাক বিচারছে মানে নতুন হিসাবত যোনি ভাল কাম করে তেওঁকেই লাগে। এইটো রাইজে বিচার করব নহয়, রাইজে কাক ভাল পায় কাক কি করে এইটো আমি জানো না। আর রাইজর হই
মই এইটো ক'ব পাৰোঁ নতুন কেণ্ডিডেট হ'লে এইটো তাৰমানে ফাৰ্ষ্ট হ'বই। আৰু আমাৰ পবিত্ৰ ছাৰটো আমি জানোই, কোকৰাঝাৰৰ পৰা আগৰ পৰা গেছোঁ, এটা ৰাস্তাৰ কামো কৰিছে। আমাৰ এই গাঞ্জাৰ চকৰ পৰা আমাৰ চুগলিয়াপাৰা ৰাস্তাটো পিছো কৰি দিছে, হয় না নহয়? কৰি দিছে। কিন্তু আমাৰ ছাতিগড় বঙালী চুবা আছিল চুগলিয়াপাৰা গাঁৱত, তেওঁ কিন্তু একদম চুগলিয়াপাৰা গাঁওখন পিছ ৰাস্তা কৰি দিছে। কিন্তু সেই হিচাপত আমাক কেণ্ডিডেট হিচাপত তেওঁক দিলে আমি ৰাইজে অলপ ভাল পাম। আৰু পবিত্ৰ বড়োক দিলে আমি ৰাইজে ভাল পাম। তেখেতক টিকেট দিলে জয় হ'বই। আমাৰ এলেকাত মানে নতুন কেণ্ডিডেট ৰাইজে বিচাৰি আছে 100%। গতিকে এইখিনি আৰু মোৰ ক'ব লগা। যিহেতু এইবাৰ যি বিধানসভাৰ ইলেকশ্যন আহি আছে, যিহেতু আমি আগতে যি পানেৰী বিধানসভা আছিলে, পানেৰী বিধানসভাত বহুত বাহিৰৰ যি আমাৰ MLA মিনিষ্টাৰবোৰ বাহিৰৰ হয়, একো কাম কৰা নাই। সেই আমাৰ যিহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সমষ্টি আছিলে পানেৰী, সেই পানেৰী সমষ্টি এতিয়া ভাগ হৈ যিহেতু দুটা সমষ্টি হ'ল, ভেৰগাঁও, আমাৰ ভেৰগাঁও সমষ্টি হ'ল কিমান 45 নং ভেৰগাঁও সমষ্টি। সেই ভেৰগাঁও সমষ্টিত আমি এজন ভাল কেণ্ডিডেট পাইছোঁ, পবিত্ৰ বড়ো ছাৰ। তেখেতক আমাক লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাক চালানী আৰু নালাগে, বাহিৰৰ নালাগে। আৰু যিহেতু আমাৰ দুৰ্গা দাস বড়ো আহিব বুলি কৈছে, দুৰ্গা দাস বড়ো ৰাজাগড় ছাইডত নাহে, তেখেতক আমি লগ কৰিব নোৱাৰোঁ। দুৰ্গা দাস বড়োক আমাক নালাগে, পবিত্ৰ বড়োক আমাক লাগিব এইবাৰ। সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ৰাজাগড়ৰ যুৱ প্ৰজন্মই তেখেতক অনুৰোধ জনাইছোঁ, আমাক পবিত্ৰ বড়ো ডাঙৰীয়াক লাগে। সেয়ে আমি কওঁ এইবাৰ আমাৰ 45 নং এই যিটো নেকি বিধানসভা নিৰ্বাচনত আমি নৱনিৰ্বাচিত প্ৰাৰ্থী পবিত্ৰ বড়ো ডাঙৰীয়াকে আমি BPF দলৰ পৰা প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছোঁ। আগতে আমাৰ কলাইগাঁও আছিলে। কি কয় এতিয়া চৰকাৰী সুবিধাবিলাক এতিয়া মই কি ক'ম, সুবিধা যিবিলাকে ল'ব জানিছে পাইছে, কিন্তু যিবিলাকে ধৰ ল'ব জনা নাই সেইবিলাকে পোৱা নাই। কিন্তু আমি নতুন প্ৰাৰ্থীৰ পৰা আমি সেই নোপোৱাখিনিকো যাতে পাওঁ তাৰে আশা কৰি আমি তেখেতক আমি ছাপোৰ্ট কৰিছোঁ। 2 নম্বৰ আমাৰ ননেশ্বৰ, 3 নম্বৰ হ'ল আমাৰ BTC-ত আমাৰ ভেৰগাঁও সমষ্টি আমাৰ পবিত্ৰ বড়োক আমি MLA হিচাপ আমি বিচাৰোঁ। আমাক আৰু ইয়াতে বেলেগক কাকো আমি নিবিচাৰোঁ। সেইকাৰণে আমাৰ পবিত্ৰ বড়ো লাগে। হেল্ল', মোৰ নাম কৃষ্ণা ছাৰ, মই নম্বৰ 1 গুৰিয়াঝাৰৰ বাসিন্দা হয়। আমি ইয়াতে জমা হৈছোঁ, এইটো ছাৰ আহিছে, পবিত্ৰ বড়ো ছাৰ। তেখেতক ইলেকশ্যনৰ কাৰণে উঠিছে। হাগ্ৰামা ছাৰে তেখেতক ইংগিত দিছে, ছিগনেল দিছে, যিহেতু টিকেটটো তেখেতৰ ফাইনেল বুলি কৈছে। কিন্তু আমি নাজানো ফাইনেল কিমান সঁচা মিছা, কিন্তু ছাৰে কৈছে যিটো ফাইনেল হ'বই। তেখেতকে আমি বিচাৰিছোঁ ইয়াতে, পবিত্ৰ বড়ো ছাৰক। আমি একেবাৰে পুৰা দলৰ ফালৰ পৰা পুৰা সহায় পাব। আৰু আমাৰ এইফালে ফিল্ডটো ভাল, যিহেতু তেখেতে জিকিব, নিশ্চিত জিকিব, নিশ্চিত।